নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ দ্বিতীয় পাঠ বায়ুমণ্ডল গঠন, বায়ুচাপ আৰু বায়ু প্ৰবাহ এই পাঠটিৰ প্ৰশ্নোত্তৰসমূহ দিবলৈ লৈছোঁ। যিহেতু প্ৰশ্নসমূহ দীঘলীয়া হ'ব, গতিকে মই কেইবাটাও খণ্ডত ভাগ কৰি উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম। তোমালোকে এই 4টামান খণ্ড হ'ব, 4টামান খণ্ডৰ যাতে ভিডিঅ'সমূহ চোৱা আৰু প্ৰশ্নোত্তৰসমূহ প্ৰয়োজন বোধ কৰিলে লিখি ল'ব পাৰিবা। তেতিয়াহ'লে আমি প্ৰথম প্ৰশ্নটোলৈ যাওঁ। প্ৰথম প্ৰশ্নটোত আছে বায়ুমণ্ডল কাক বোলে, তথ্যসহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেদীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে। অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হ'ল বায়ুমণ্ডল। বায়ুমণ্ডলৰ গঠন: পৃথিৱীৰ বায়ুমণ্ডল বিভিন্ন গেছ, জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণত গঠিত। উল্লেখযোগ্য যে ভূপৃষ্ঠৰ পৰা ক্ৰমশঃ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয়। সেয়ে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্যান্য উপাদানবোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ চাপ, ঘনত্ব আৰু উত্তাপৰ পৰিৱৰ্তন ঘটে। বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰজেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮% নাইট্ৰজেন আৰু ২০.৯৪% অক্সিজেন। অন্যান্য গেছবোৰৰ ভিতৰত আৰ্গন ০.৯৩%, কাৰ্বন ডাই অক্সাইড ০.০৩% আৰু নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, অ'জন, জেনন আদি উল্লেখযোগ্য ০.০১৪%। দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি, লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা। উত্তৰ: বায়ুমণ্ডলত থকা গেছসমূহৰ ৰাসায়নিক গঠন অনুসৰি ইয়াক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হয়। ১ নম্বৰ হমস্ফিয়াৰ, ২ নম্বৰ হেটাৰস্ফিয়াৰ। ভূপৃষ্ঠৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে এই নিম্ন স্তৰটোক হমস্ফিয়াৰ বোলা হয়। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে হমস্ফিয়াৰ স্তৰটোক পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছ'স্ফিয়াৰ হিচাপে বিভক্ত কৰা হৈছে। আনহাতে মেছ'স্ফিয়াৰ স্তৰৰ পিছৰ পৰা অৰ্থাৎ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিষয়ে ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে আৰু এই স্তৰটোক হেটাৰস্ফিয়াৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰজেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰজেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি 4টা তৰপৰ সৃষ্টি কৰিছে। উচ্চতা অনুসৰি এই তৰপকেইটা হৈছে ক্ৰমে নাইট্ৰজেন তৰপ ৮০ কিলোমিটাৰৰ পৰা ২০০ কিলোমিটাৰ পৰ্যন্ত, অক্সিজেন তৰপ ১১২৫ কিলোমিটাৰ উচ্চতা পৰ্যন্ত, হিলিয়াম ৩৫৪০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত আৰু হাইড্ৰজেন তৰপ ১০,০০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত। বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনেই নগণ্য। ৩ নম্বৰ প্ৰশ্ন। উষ্ণতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি চিত্ৰসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: উষ্ণতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক 5টা স্তৰত ভগাব পাৰি আৰু সেইকেইটা হ'ল: ১ নম্বৰ ট্ৰপোস্ফিয়াৰ, ২ নম্বৰ ষ্ট্ৰেটোস্ফিয়াৰ, ৩ নম্বৰ মেছ'স্ফিয়াৰ, ৪ নম্বৰ থাৰ্মোস্ফিয়াৰ আৰু ৫ নম্বৰ এক্সোস্ফিয়াৰ। তাৰপিছত তোমালোকে এই চিত্ৰ ২.২ বায়ুমণ্ডলৰ গঠন আৰু উচ্চতা অনুসৰি উষ্ণতা এই চিত্ৰটি অংকন কৰিব লাগিব। এইটো কিতাপত আছে, তোমালোকে এইটো চিত্ৰটো আঁকিব লাগিব। তাৰপিছত লিখিব লাগিব ট্ৰপোস্ফিয়াৰ। ১ নম্বৰ ট্ৰপোস্ফিয়াৰ ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱে হ'ল ট্ৰপোস্ফিয়াৰ বা ট্ৰপোমণ্ডল। বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় ৩/৪ আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্ৰপোস্ফিয়াৰতে আছে। বায়ুমণ্ডলৰ এই স্তৰটোক নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে নিম্নভাগত উষ্ণতা
আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায়। বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়াকাৰ্য যেনে মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা, বৃষ্টি আদি এই ট্ৰপোস্ফিয়াৰতে সংঘটিত হয়। 2 নম্বৰ ষ্ট্ৰেটোস্ফিয়াৰ। ট্ৰপোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোৱে হ'ল ষ্ট্ৰেটোস্ফিয়াৰ বা স্তৰমণ্ডল। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্ৰায় আনুভূমিকভাৱে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে। বায়ুমণ্ডলৰ এই স্তৰটোতে অজন গেছৰ এটা স্তৰ আছে। অজন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত ষ্ট্ৰেটোস্ফিয়াৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায়। 3 নম্বৰ মেছ'স্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰৰ ঊৰ্ধ্বসীমা অৰ্থাৎ ষ্ট্ৰেটোপজৰ ঠিক ওপৰৰ স্তৰটোকে মেছ'স্ফিয়াৰ বোলা হয়। ষ্ট্ৰেটোস্ফিয়াৰৰ হ'ব লাগে, এটা থাকি গৈছে। এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায়। 4 নম্বৰ থাৰ্মস্ফিয়াৰ। মেছ'স্ফিয়াৰৰ ঊৰ্ধ্বসীমা অৰ্থাৎ মেছ'পজৰ ঠিক ওপৰৰ স্তৰটোক থাৰ্মস্ফিয়াৰ বা তাপমণ্ডল বোলে। এই স্তৰত বায়ুৰ উষ্ণতা প্ৰায় 1650 ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্ত বৃদ্ধি পায় আৰু ইয়াত বায়ুৰ ঘনত্ব প্ৰায় শূন্যলৈ হ্ৰাস পায়। উল্লেখযোগ্য যে এই স্তৰত বৈদ্যুতিক আধাৰসম্পন্ন আয়ন কণা আছে। পৃথিৱী পৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ' তৰংগও এই স্তৰৰ পৰা প্ৰতিফলিত হয়। 5 নম্বৰ এক্সোস্ফিয়াৰ। থাৰ্মস্ফিয়াৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্সোস্ফিয়াৰ বোলা হয়। এই তৰপটো বায়ুমণ্ডলৰ 400 কিলোমিটাৰ উচ্চতাৰ পৰা 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। এনে উচ্চতাত বায়ুৰ অণু-পৰমাণুৰ ঘনত্ব অতি নিম্ন। কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল। প্ৰশ্ন নম্বৰ 4, বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা। উত্তৰ: বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণ প্ৰধানকৈ দুটা: বায়ুৰ উষ্ণতা আৰু পৃথিৱী পৃষ্ঠৰ উচ্চতা। 1 নম্বৰ বায়ু উষ্ণতা। পৃথিৱী পৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে একে নহয়। ই তাপৰ মান মূলতঃ ঠাইখনৰ ভৌগোলিক অৱস্থান অৰ্থাৎ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰে। তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰো তাৰতম্য হয়। উত্তাপ বৃদ্ধি পালে বায়ু সম্প্ৰসাৰিত হয় আৰু বায়ু সম্প্ৰসাৰিত হ'লে ইয়াৰ ঘনত্ব হ্ৰাস পায়। ঘনত্ব হ্ৰাস পালে বায়ু পাতল হৈ পৰে। এনে পাতল বায়ুৰ চাপো কম হয়। আনহাতে উষ্ণ বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা বেছি। জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি। উষ্ণতা বেছি হ'লে বায়ুৰ চাপ হ্ৰাস পায়। সেই কাৰণেই বিষুৱ অঞ্চলৰ পৰা 2 মেৰু অঞ্চললৈ বায়ুৰ চাপৰ পৰিমাণ বৃদ্ধি হয়। 2 নম্বৰ পৃথিৱী পৃষ্ঠৰ উচ্চতা। সমুদ্ৰ পৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যোৱা হয় সিমানেই বায়ুমণ্ডলৰ গভীৰতা অৰ্থাৎ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্ৰাস পায়। বায়ুমণ্ডলৰ গভীৰতা হ্ৰাস পালে ইয়াৰ ভৰ কম হয় আৰু ইয়াৰ ফলস্বৰূপে বায়ুৰ চাপো কম হয়। অৰ্থাৎ উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস পায় আৰু সেয়েহে যি ঠাইৰ উচ্চতা বেছি সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাই কম উচ্চতাত অৱস্থিত তেনে ঠাইত বায়ুমণ্ডলৰ চাপ তুলনামূলকভাৱে বেছি। উল্লেখযোগ্য যে প্ৰতি 900 ফুট উচ্চতা বৃদ্ধিত বায়ুৰ চাপ 1 ইঞ্চি অৰ্থাৎ প্ৰায় 34 মিলিবাৰ হাৰত হ্ৰাস পায়। গতিকে ঠাইসমূহৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ তাৰতম্য হয়। উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰো হ্ৰাস বৃদ্ধি হয়। পিছৰ প্ৰশ্নটো হৈছে চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয় কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা। এতিয়া প্ৰথমতে এইটো 2.4 পৃথিৱীৰ চাপমণ্ডল। এই ফটোটো দিব লাগিব, তোমালোকে এই পিকচাৰখন আঁকিব লাগিব। ভালকৈ সেইটো চাই লোৱা। 2.4 পৃথিৱীৰ চাপমণ্ডলৰ ফটো। এই পিকচাৰটো তোমালোকে ছবিটো আঁকিব লাগিব। তাৰপিছত লিখিব লাগিব বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱী
পৃষ্ঠত প্ৰধানকৈ 4টা চাপ বলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে। 1 নম্বৰ নিৰক্ষীয় নিম্নচাপ বলয়, 2 নম্বৰ উপক্ৰান্তীয় উচ্চ চাপ বলয়, 3 নম্বৰ উপমেৰুদেশীয় নিম্নচাপ বলয় আৰু 4 নম্বৰ মেৰুদেশীয় উচ্চ চাপ বলয়। 1 নম্বৰ নিৰক্ষীয় নিম্নচাপ বলয়। বিষুৱ আৰু নিৰক্ষৰেখাৰ উত্তৰে আৰু দক্ষিণে 10 অক্ষাংশৰ মাজৰ এই অঞ্চলটোত সূৰ্যৰ উত্তাপ বেছি বাবে বায়ু পাতল হয় আৰু ঘনত্ব কমে আৰু লগতে জলীয় বাষ্প অধিক থকাৰ বাবে নিম্নচাপৰ সৃষ্টি হয়। যিহেতু স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি, নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊৰ্ধ্বগামী হয়, ফলত এই অঞ্চলত বতাহ নবলে আৰু বায়ু শান্ত অৱস্থাত থাকে। 2 নম্বৰ উপক্ৰান্তীয় উচ্চ চাপ বলয়। 2 মেৰু অঞ্চলৰ পৰা শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। উত্তৰৰ কৰ্কটক্ৰান্তি আৰু দক্ষিণৰ মকৰক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চ চাপ বলয়ৰ সৃষ্টি কৰে। এনে অঞ্চলত বায়ুৰ গতি প্ৰধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ আৰু বায়ু প্ৰবাহ অনুভূত হয়। উপক্ৰান্তীয় উচ্চ চাপ মণ্ডলৰ ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ প্ৰসাৰিত হয়। 3 নম্বৰ উপমেৰুদেশীয় নিম্নচাপ বলয়। উপমেৰু অঞ্চলৰ বায়ু উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু তেতিয়াই উপমেৰু অঞ্চল দুটাত বায়ুৰ পৰিমাণ হ্ৰাস পায়, তাত নিম্নচাপৰ সৃষ্টি হয়। এই চাপমণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে। 4 নম্বৰ মেৰুদেশীয় উচ্চ চাপ বলয়। পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ 2টা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াত বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্ৰায় নাথাকেই, ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চ চাপ থাকে। শেষৰ প্ৰশ্নটো আজি ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্ন নম্বৰ 6, পৃথিৱীত অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পৰ্কে লিখা। উত্তৰ: বায়ুমণ্ডল পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান। মাটি আৰু পানী অৰ্থাৎ অশ্মমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ কৰিছে। ইয়াকে জীৱমণ্ডল বা জীৱজগত বোলা হয়। জীৱজগতত থকা মানুহ আৰু উদ্ভিদ প্ৰাণীৰ বাবে প্ৰয়োজনীয় গেছসমূহ যোগান ধৰাৰ উপৰিও বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে। পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছসমূহ এক সঠিক পৰিমাণত আছে বাবে ভূপৃষ্ঠত মানুহ আৰু অন্যান্য জীৱৰ অনুকূল এক উষ্ণতা বিৰাজ কৰে। বায়ু গতিশীল হোৱাৰ বাবে আকৌ বহু ঠাই অতিপাত ঠাণ্ডা আৰু গৰমৰ প্ৰকোপৰ পৰা কিছু হ'লেও সকাহ পায়। এই বায়ুমণ্ডলে জীৱৰ বাবে অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে। বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয়। বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু উদ্ভিদ প্ৰাণী জীয়াই থাকে। মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্বৰ কথা ভাবিবই নোৱাৰি। এইখিনি আছিল আজি তোমালোকলৈ যুগুতাই অনা প্ৰশ্নোত্তৰ। পিছৰ প্ৰশ্নসমূহ পিছৰ ভিডিঅ'ত দিয়া হ'ব, পৰৱৰ্তী ভিডিঅ'ত দিম। গতিকে তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা আৰু তোমালোকৰ লগৰীয়াসকলকো ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা লিংকটো, আৰু ছাবস্ক্ৰাইব কৰিবলৈ ক'বা যাতে তেওঁলোকেও এই প্ৰশ্নোত্তৰসমূহ পাই উপকৃত হয়। ধন্যবাদ ভিডিঅ'টোৰ সময় খৰচ কৰি চোৱাৰ বাবে। ঠিক আছে, আজিলৈ আহিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম তোমালোকক। ধন্যবাদ।